Second World War Memorialত উপস্থিত হৈছোঁ আছে জয়ৰামপুৰ চাংলাং ডিষ্ট্ৰিক্ট। অসমৰ প্ৰায় ওচৰতে থকা অৰুণাচল প্ৰদেশৰ এই ঠাইখিনিত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বহুতো স্মৃতি বিজড়িত হৈ আছে আৰু এই যে টেংকাৰখন দেখিছে এই টেংকাৰখনো দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ হোৱা এখন টেংকাৰ। এতিয়া এইফালে ভিতৰলৈ সোমাই যাম। এইফালে এনেকৈ কৰি ষ্টেডিয়াম চাগে ভিতৰত আৰু এয়া ভিতৰ ফালে সৰু সৰুকৈ পকাৰে বনাই থোৱা এই ঠাইবিলাকেই হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মৃত্যুবৰণ কৰা সৈনিকসকলৰ কবৰস্থান। ইয়াত ভাৰতীয় সৈনিকৰ লগতে বিদেশী সৈনিকৰো কবৰস্থান আছে বুলি জানিব পৰা যায়। ইয়াতে এটা মিউজিয়ামো আছে। এতিয়া আমি তাৰ ভিতৰলৈ সোমাই যাম, কি কি আছে চাম। মিউজিয়ামখন চোৱা মেলাৰ দায়িত্বত থকা এই দদাইদেউজনে আমাক সকলোবোৰ বস্তু ধুনীয়াকৈ দেখুৱাই যায় আৰু বুজাই আৰু তেওঁলোকৰ কথা পাতি বহুত কথা জানিব পাৰিলোঁ। এতিয়া ইয়াৰ টোটেল এৰিয়াটো 5 হেক্টৰ। ইয়াৰ কবৰস্থানবিলাক আছে ওপৰত গোটেই লাইন কিন্তু এনেই আপোনাৰ নেটত দেখায় 1000, কিন্তু ফিজিকেলি যদি আপুনি 1, 2, 3, 4 কাউণ্ট কৰিলে 2000 তাৰপিছত হ'ল কি এতিয়া ইয়াক দেখভাল কোনে কৰে? ফৰেষ্টৰ আণ্ডাৰত আহি মই ফৰেষ্টৰ মই আহি তাৰপাছত তেনেকুৱা কৰি মই ইয়াতে আছোঁ। তাৰপিছত যেতিয়া আগতো অৰুণাচল নাছিলে, নেফা আছিলে, এতিয়া জানুৱাৰী ফেব্ৰুৱাৰী 20 তাৰিখে অৰুণাচল ডিক্লেয়াৰ কৰিছে। আগতো অৰুণাচল নেফা এইবিলাক আহি মেলি ইয়াত পাৰি এতিয়া আকৌ এইটো মিউজিয়ামটো বনালে ইয়াৰ বস্তুবিলাক ৰাখিবৰ কাৰণে আমি কিমান আহিছোঁ। এতিয়া আগতে যেতিয়া কৰোণা ভাইৰাছ নহৈছিলে ফৰেইনাৰবিলাক আহিছিলে সৰুকে আছিলে ন? সৰু আছিল। এইবিলাক চব চাইনিজ ব্ৰিটিছবিলাক তেনেকুৱাতে আজাদ হিন্দু এই ভাৰতীয় সৈন্য ইয়াত আছে নে? ভাৰতীয় সৈন্য আছে যদি এতিয়ালৈকে মানে গম পোৱা নাই, সকলো আছে আৰু ইয়াত আছিলে সিহঁতে সেইটো ইয়াৰ পৰা এতিয়া ঘেন ডিগ্ৰীত আছে না, ইয়াৰ পৰা গুলি এইবিলাক পেলেনৰ পৰা গিয়া এইবিলাক ফুটি গ'ল, এইবিলাক ফুটাই নাই এতিয়া মেচিন গান গুলি ব্ৰিটিছৰ টাইম লেণ্ডমাইন এজনৰ নামতে ষ্টিল ৱেল ৰোড আছিলে ন? এইটো পাৰ্ট 1 লিখা আছে নহয়, পাৰ্ট 3 পাৰ্ট 4 এইটো পাৰ্ট 2 এইটো প্ৰথম এইখন ইয়াতে আছে ডিগবৈ দুলীয়াজান কি কি লিখা আছে মেপ 2007 গভৰ্ণৰ আছিলেতো তেখেত পঢ়িবলৈ এই বস্তুটো ক'ত আছে এতিয়া বিচাৰি মেলি ইয়াতে পায়। এতিয়া ইয়াৰ প্ৰতিটো বস্তুৱেই বহুত স্মৃতি কঢ়িয়াই আছে আৰু বহুত জানিবলগীয়া কথা সোমাই আছে ইয়াত। চাৰিওফালৰ পৰিৱেশ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ সেই কথাখিনি জানিব পাৰি বহুতেই ভাল লাগিল আৰু অৱশ্যে বহুত কথা জানিবলৈ থাকিও গ'ল। আজিৰ ভিডিঅ'টি ইমানেই আছিল। সকলোকে ধন্যবাদ।